Hi friends, Assamese channel মই নিতু আপোনালোকক স্বাগতম জনালো আৰু এটো হৈছে মোৰ পূজাতে কৰা ব্লগ কিন্তু মই আপলোড হে কৰা হোৱা নাছিলে আৰু ফাইনালি আজি ভাবিলো যে ব্লগটো আপলোড কৰো Babu, ini nibi. Hai cara beli kok. Hi friends, আজি হৈছে second day মানে ব্লগ টু স্টার্ট কৰা second day. Hi. Hi. আমি হাহুবুৱাৰী ওলাইছো দেৱী মাক আৰতি কৰিবলৈ আৰু গৰমটো যাতে দেৱী মাই লৈ যায় আৰু দেই ফাটাই দিছে আৰু কালি যে ব্লগটো বনালো মোৰ কমপ্লিট কৰা নহলে মানে গৰমৰ কোবত আহি পাহৰি থাকিলো আৰু এতিয়া আমি ওলাইছো অকমান খৰাই দিবলৈ দেৱী মাৰ ওচৰত সেৱা কৰিবলৈ ওলাইছো গোটেইখিনি মা আমি ৰাচন আমি যাওঁ কম হ'বলা আয়ো এহেঁতে কম তাকেহে ঠিক আছে বাৰু এতিয়া গৈ লওঁ মই দেখাম অকণমান তাত মোৰ গ্লাছযোত গছক মাৰি দিছে আনচিয়ে ভাঙা নাই ভাঙিলে হয় আৰু ওলাইতে মোৰ চব মানে মেকআপৰ বস্তু ভাঙি আধা আধি শেষ কৰিছে মোৰ আনচি বেবীয়ে ঠিক আছে বাৰু গৈ লওঁ গৈ সিমান ৰ'দ লাগিছে এতিয়াহে শান্তি আৰু গৈ পাই পেলাই অকণমান দেখাম বহুত গৰম গৈ লওঁ ৰাচনে মজা পাই গৈছে ৰ'দত কেট মাৰিবলৈ ৰখি আছে বেচেৰা হে পূজা ন গৰমত মজা পূজা আনচি বেবী কালা চশমা অ বাবুৱে পিন্ধি লোৱা ট্ৰেডিশ্যনৰ লগত চানগ্লাছ কিবা মানে উপায় নাই ৰ'দত চকু মেলিবই নোৱাৰি ঠিক আছে তো চলো দুৰ্গা পূজা কি মণ্ডপ মে মিলতে হে চলো আৰু আমি আহিছোঁ মোৰ মাৰ ঘৰৰ ওচৰত থকা পূজা মণ্ডপটোলৈ ইয়াত আমি দেৱী মাৰ ওচৰত শৰাই আগবঢ়াইছোঁ আৰু ইফালৰ পৰা আমাৰ মাহঁতো আহিছে
আৰু খিচিৰিটো ইমান টেষ্টি আছিলে যে মই প্ৰথমৰখিনি খাই শেষ কৰিলোঁ আৰু এয়া ছেকেণ্ডবাৰ লৈছোঁ কাৰণ খিচিৰি এনেকুৱা বা ভোগ খাবলৈ আজিকালি নাপাওঁৱেই সেইকাৰণে চাঞ্চতে আজি দুবাৰ লৈ খাই লৈছোঁ আৰু একেবাৰে আৰু এফালে এয়া দুই বিয়নী মিলি পেলাই পূৰা লেকচাৰ দিয়াত লাগিছে মানে বিয়নী মেল ইয়াকে কয় একদম কথা দুয়োগৰাকী মচগুল ক'ব নোৱাৰে কিবা ওলাইছে তেওঁলোকেহে জানে আৰু দেই আৰু এয়া এপাক মাহঁতৰ ঘৰত সোমাই যাওঁ বুলি আহিলোঁ মাহঁতকো আমাৰ লগতে লৈ আহিছোঁ আৰু এতিয়া মাহঁতৰ ঘৰৰ পৰা ওলাই আমি ঘৰলৈ বুলি আহি আছোঁ আৰু ব্লগটো ইমানতে সামৰি দিলোঁ আপোনালোকক পুনৰ এটা নতুন ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই